মানুহৰ কি খবৰ আশা কৰোঁ সকলো ভালে আছে তো আজি গৈ আছোঁ গোলাঘাটৰ গ'ল্ড চিনেমা হললৈ আৰু আজি তাত চাবলৈ যাম লোকেল উৎপাত আৰু লোকেল উৎপাত তো আজিলৈকে চাই পোৱা নাই তো ৰিলিজ হ'ল তো এইফালে আছে দেৱ আৰু আমি দুটাই যাম তো চাই থাকক ভিডিঅ'টো আৰু লোকেল উৎপাত মানে তো জানেই নহয় লগৰ লগত নমতাকৈ বিয়া আৰু চাৰিলে আদটো মৰা তো চাই থাকক তো দেখুৱাই আছোঁ লোকেল উৎপাত মানে লগৰ লগত নমতাকে খোৱা বিয়া লোকেল উৎপাত মানে এটা হাঁহিত পিছলি যোৱা হিয়া লোকেল উৎপাত মানে আড্ডাটো গৈ তিনিআলিতে দিয়া তাতে চাহত এটা কুহা মাৰি পুৰা মনৰ বিয়া দিলো 5 টকাৰ লগত মানে এতিয়া আৰু নদীখনৰ পিছৰ পৰা আপোনাৰ হেলমেটৰ মাউণ্টটো অৰ্ডাৰ দিলোঁ তেতিয়া পৰা মটৰবলিং পাব আৰু এতিয়া মটৰবলিং মাউণ্ট নাই আৰু ফোনৰ কেমেৰাই ফটো কৰি তাৰ কাৰণে মাউণ্টটো অৰ্ডাৰ দি দিলোঁ তো মটৰবলিং পাব তো ধামাকা হ'ব তো এতিয়া গৈ থাকক লোকেল উৎপাত চাবলৈ তো এতিয়া পাই গ'লোহি তো এইফালে থৈ দিয়া ইয়াৰ টিকেট পাম নাই এই হ'ব ধুনীয়াটি হৈ আছে টিকেট পাম নে বাৰু এতিয়া তো ব'লক তো লোকেল উৎপাদৰ টিকেট 130 টকীয়া তো 2টা বজাত তো টিকেট পাই গ'লোঁ এতিয়া দাদাই দি আছে তো তো টিকেট লৈ ল'লোঁ তো 2টা টিকেট দেৱ আৰু মোৰ তো এতিয়া 2টা বজাত আছে তো এতিয়া বাজিছে কেইটা হৈছে 12:33 হৈছে তো ব'লক অকণ টাউনত দেখুৱাই আছোঁ আপোনালোকক তো 130 টকীয়াটো লৈছোঁ 2টা তো এতিয়া খোজকাঢ়িয়ে এতিয়া স্কুটি নলিয়াওঁ তো খোজকাঢ়িয়ে আপোনালোকক টাউনৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ তো চাই থাকক তো এতিয়া 2টা বজাত লোকেল উৎপাত মানে দিব আৰু তো এইফালে দেৱ আছে তো দেখা তো এতিয়া গোলাঘাটতে ঘূৰি ফুৰিছোঁ মানে ৰাস্তাই ৰাস্তাই মানে বলিয়া নিচিনা তো মানে এতিয়া 1টা বাজিছে আৰু 1 ঘণ্টা আছে 2টাত লোকেল উৎপাত দিব তো আপোনালোকে লোকেল উৎপাত চালেনে প্লিজ কমেণ্ট কৰি জনাব যদি নাই চোৱা ওচৰৰে চিনেমা হলত চাওক আৰু আমাৰ গোলাঘাটত তো গ'ল্ড চিনেমা হল আছে তো নলবাৰী নিচিনা জেগাতে নাই ডিম্পু দা হেনো ভিডিঅ' দেখিছে তো গোলাঘাটত আছে তো সেই আমাৰ ভাগ্য বুলি ক'ব পাৰে তো আপোনালোকে যদি চাবলৈ অহা নাই লোকেল উৎপাত চাওকহি তো আজিৰ পৰা দিব নাই আজিতো 29 তাৰিখলৈকে আছে চাগে আৰু মানে কি হ'ল ছেকেণ্ড সপ্তাহতো আহিব লোকেল উৎপাত তো আজি 2টা বজাত আছে তো 1টা বাজিছে তো এতিয়া আমি এনেই ঘূৰি ফুৰিছোঁ তো এইফালে ঘূৰি ফুৰিছোঁ আৰু আজি কেনেকুৱা হ'ব ভিডিঅ'টো জুই ধামাকা ক'ত জুই ধামাকা হ'ব লোকেল উৎপাতটো আজি উৎপাত পূৰা চলিব মানে তো চাওক আমি উৎপত্তি আৰু তো কি হ'ব মানে আজি দেখাই যাব ৰং চাইডে ঘূৰি দিওঁ নেকি আমি মাল মাফিয়া এনেও লোকেল উৎপাত আজি উৎপাত মানে ধামাকা উৎপাত হ'ব তো ভিডিঅ'টো তো ভিডিঅ'টো শেষলৈকে চাওক খালি তো এইফালে টমটম পূৰা গাড়ী ভিৰ আমি ৰং চাইডতে আহি আছোঁ নেকি লোকেল উৎপাত মানে লগৰ লগত নমতাকে খোৱা বিয়া লোকেল উৎপাত মানে এটা হাঁহিত পিছলি যোৱা হিয়া লোকেল উৎপাত তো আমি গৈছিলোঁ থানা চাৰিআলি হৈ আৰু এতিয়া আহি ঘূৰি ঘূৰি জুতি লগাই সাজ পালোহি তো লোকেল উৎপাত চাবলৈ জ'চটো কেনেকুৱা চাওক তো মানে কিমান জ'চত আছোঁ তো এইফালে দেৱও আজি জ'চত আছে ভৰি বিষাইছে তো ভৰি দেৱৰ বিষয় নাই মোৰ বিষয় নাই তো এইটো চাইডে কৈ আছোঁ এতিয়া আৰু ক'ত ক'ত দেখা সকলো দেখাই যাম পাব্লিক ৰিভিউ দিবলৈ চেষ্টা কৰিম যদি পাৰোঁ তো চাই থাকক লোকেল উৎপাত মানে লগৰ লগত নমতাকে খোৱা বিয়া লোকেল উৎপাত মানে এটা হাঁহিত পিছলি যোৱা হিয়া লোকেল উৎপাত মানে তো 12:30 পৰা ঘূৰি এতিয়া 1:21 হ'ল আৰু এতিয়া নুঘূৰা এইটো আছিলে এতিয়া অলপ দেৰিছে তুলিবই তেনেকুৱা হ'ল তো চাই থাকক উৎপাত কৰিবা নেকি আজি নকৰা এই আজি উৎপাত হ'ব সেই কি কোৱা উৎপাত হ'ব দে আৰু আজি আৰু উৎপাত হ'ব আৰু দেখি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু টিকেট চিকেট লৈ সোমাই আহিলোঁ এতিয়া আৰু আধা ঘণ্টা আছে আৰু তো দে আৰু কি হয় নাজানো তো দেখা পাব তো ইয়াত মানুহ খালী তো ইয়ালৈ যাওঁতে হ'ব পাৰে তো লোকেল উৎপাত তো আজি দেখা পাব কোনোৱেই নাই তো অলপ দেৰি ৰৈ দিওঁ
তো কি হয় দেখাব মই সকলো তো চাই থাকক তো গোলাঘাটৰ কি আল্টিমেট গ'ল্ড ডিজিটেল চিনেমা হল তো আৰু মানে বহা চিটিয়ে চাব নে আৰু এতিয়া অলপ দেৰি পিছতে কেনি বস্তুমতাৰী লোকেল উৎপাদ দেখিবলৈ পাব তো কি ক'ম আৰু আল্টিমেট তো চাই লওঁ ৰ'ব তো ৰিভিউ দি থাকিম নতুন গাড়ি এই সেকেন্ড হ্যান্ড গাড়ি দ্বিতীয় হাত গাড়ি কি আল্টিমেট ভিউ ওয়াও তো এতিয়া লোকেল উৎপাদ চাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ মানে আৰু লোকেল উৎপাদ চাবলৈ আহোঁতে আপোনালোকে পেট বিষৰ টেবলেট লৈ আহিব মানে মই অনা নহ'লে একদম পেট বিষ হৈ গৈছেগৈ তো কেনেকুৱা লাগিলে হা কেনেকুৱা লাগিলে বোলো ভাত চলিতা দিবা sorry no god please no 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 মানে এফালে ফ'কাছ কৰি আছে গাড়ী যাম আছে কেনেকুৱা চাবা মোৰ ওচৰত আহিব তো ৰিভিউটো মানে মই পাব্লিক ৰিভিউটো দিয়া নহ'ল মানে কি হ'ল একেবাৰে ক'বলৈ কথা নাই মানে চিলা মানে হাঁহি উঠিবই আপোনাৰ সেইকাৰণে পেট বিষৰ টেবলেট লৈ আহিব নহ'লে মানে আহি চাওক আৰু অসমীয়া ফিল্ম আমি অসমীয়া নেচালে আপোনালোকে আহক আৰু হাঁহি যাওক পেট বিষাবই এইটো মই গাৰেণ্টি দি কৈছোঁ কি ক'ম আৰু তো পাব্লিক ৰিভিউ দিয়া নহ'লে বেয়া নাপাব তো কিন্তু মজা তো গাড়ী প্ৰথমত এখন ধুনীয়া ফিল্ম বনাইছোঁ আজিলৈ বাই বাই তো এতিয়া গৈ পেলাই মোবাইল টিভিতে বহি আছে আৰু এখন ফাষ্ট ফুডতে এতিয়া কিবা এটা খাই লওঁ তো আজি ভিডিঅ' চাই কেনেকুৱা পেলাই প্লিজ কমেণ্ট sorry তো আজিৰ ভিডিঅ'ত চাই কেনে পালে প্লিজ কমেণ্ট এটা কৰি জনাব আৰু লোকেল উৎপাদ যদি চাবলৈ যাবহে তো টেবলেট লৈ যাব পেটৰ বিষৰ নহ'লে জানে ন হাঁহি পেট বিষাই যাব আৰু এটা গাইজ ইয়াৰ অনুবৰ ডেছক্ৰিপশ্যনত মোৰ চেনেলৰ লিংক থাকিব আপোনালোকে গৈ ছাবস্ক্ৰাইব মাৰি দিব আৰু ইয়াৰো চেনেল 2000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল তো ইয়াৰ চেনেলৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দিম ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ ভিডিঅ'ত এইখিনিতে শেষ কৰিছোঁ যদি ভিডিঅ' চাই আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই আৰু ময়ো আহি ঘৰ পালোহি আৰু ভিডিঅ'টো চাব নালাগে আৰু হেৰি ডেছক্ৰিপশ্যনতে মোৰ লগৰটোৰ চেনেলৰ লিংক আছে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই লোকেল উৎপাত মানে লগৰ লগত নমতাকে খোৱা বিয়া লোকেল উৎপাত মানে এটা হাঁহিত পিছলি যোৱা হিয়া লোকেল উৎপাত মানে আদাটো গৈ তিনিআলিতে দিয়া তাতে চাহত এটা খুহা মাৰি পুৰাও মনৰ পিয়া দিলো 5 টকাৰ হিচাপ মিলাই চিটি বাছত ধৰি বিপদ হাজাৰ যদিও চিন্তা বিলা কিটি বাছত পৰি লগৰ কেইটাৰ লগত চলিল উৎপাতটো লোকেল বিনা হেলমেটত ৰাইড